চাওঁতে চাওঁতে আমাৰ গাঁৱৰ সভাখনো আহি পালেহি। ওচৰৰ ঘৰৰ ৰমেনহঁতে ঘৰৰ বেৰত নানান ধৰণৰ ৰং লগাইছে। তাকে দেখি ভণ্টিৰ মনটো বেয়া। মায়ে বাৰে বাৰে সোধাত ক'লে আমাৰ ঘৰতো হেনো ৰং লগাব লাগে। মায়ে কৈছে গুণু জেঠাৰ পুখুৰীটোত হেনো পানী কমিছে। জেঠাৰ পুখুৰীটোৰ মাটিবোৰ ইমান বগা, কালাৰে পাত্তাই নাপাব। দেউতাই ক'লে কালাৰ কৰা পইচাখিনিৰে আমাক হেনো সভাত জেলেপি খুৱাব। মা দেউতাৰ আগত অলপ ফূৰ্তিৰ এক্টিং কৰিলোঁ সঁচা। পিছফালে গৈ দেখিলোঁ বগা চিগা বেৰবোৰ চাই মা দেউতাই হুকাই কান্দি আছে। দিশো নেদেখা ভাজৰি আহি ভাবিলোঁ মা দেউতাৰ এই কান্দোনটো কিদৰে হাঁহিলৈ ৰূপান্তৰ কৰিব পাৰি। গুণু জেঠাৰ পুখুৰীৰ মাটিৰে ভগা চিগা বেৰবোৰটো ঠিক হৈ যাব, কিন্তু মা দেউতাৰ ভগা মন দুটা কিদৰে জোৰাব পাৰি সেইটোহে চিন্তা হৈছে। মোৰ কেতিয়াবা এনে লাগে আমাৰ সপোনবোৰ যেন বাৰিষাৰ বৰষুণ জাকত তিতি সেমেকি গৈছে। ৰ'দলৈ ৰৈ থাকোঁতে সপোনবোৰত নানান ধৰণৰ ভেঁকুৰ আহি হেঁচি ধৰিছে।